পুনৰ স্বাগতম স্ক্ৰীন অন ডাঙৰ কৰা যাওক মই বৰ্তমান উপস্থিত আছো বাক্সা টাউনখনত আৰু ইয়াতে হেলিকপ্টাৰ নামিছে হেলিকপ্টাৰখনৰ ভিতৰত কোনো শ্ৰেণী গম পোৱা নাই আৰু অলপমান সময় ৰেডি কৰি ভিতৰত জমাইছে বাহিৰলৈ ওলাই আহিব আৰু বৰ্তমান বিটিচি নিৰ্বাচনৰ কাৰণে এইখন হেলিকপ্টাৰ আহিছে আৰু মানুহ বহুত যোৱা দেখা গৈছে ইয়াতে ভাই বহনো বৰ্তমান ইয়াতে মুৰ্গী অহা দেখা গৈছে সৰি মুৰ্গী অহা দেখা গৈছে মোৰ জিভাখন অলপমান পিছলি গৈছে তো বৰ্তমান ইয়াতে মুৰ্গী অহা দেখা গৈছে আৰু সকলোকে টাটা বাই বাই দিব ধৰিছে আমি পাৰিলে মুৰ্গীৰ লগত অলপ কথা পাতিব চেষ্টা কৰিম আপোনালোকৰ লগত মুৰ্গীক কথা পাতিব বিচাৰে ইয়া নিবিচাৰে মুৰ্গীটো অসমীয়া নাজানে মই অলপ তেওঁক শিকাইও দিম हमको ये वोट देना বৰ্তমান বিগ ব্ৰেকিং নিউজ মুৰ্গী হেলিকপ্টাৰৰ নামতে উল্টা দি পৰিছে আৰু লগে লগে দেৱে কিয় হৈছে হয় মুৰ্গী আজ ইমান ৰাইজ ওলাই আছে আপনি इस बार जीतते या नहीं जीतते नहीं आप जो डोरेमोन का सॉन्ग गाते हो ना जिंदगी सवारे तुम उसको फिर सिर्फ थोड़ा सा गुनगुना जिंदगी सवार एक नई दुनिया बदल चमत्कार গৰু বিহাৰী আপোনাক ধন্যবাদ জনাইছো এবাৰ আমি আপোনালোকক এটা ক্লিপ দেখুৱাই ল'ব বিচাৰিছো তাৰ পিছত আমি পুনৰ যাম পোনপটীয়া সম্প্ৰচাৰত বেলেগ এটা বিটিচিতে বিজেপি চৰকাৰ কোনোবাই ভয় তই খাব নেকি ভয় খালে মোক ৰাতি দুটাটো মাতি দিব ঠিক আছে মোৰ ফোন নম্বৰ লৈ ল'ব লৈ ল 78900000 স্যার এবার হাই দিয়ক স্যার হ'ব এইটো হ'ব স্যার হাই এটা দিয়ক হাই তই বিটিচিতে এবার বিজেপি সরকার বিটিচিতে এবার বিজেপি সরকার থাংচেন মনালয় যাতে আমাৰ সাংবাদিক গোবেদা অৱস্থিত আছে থাংচেনে হওক গোবেদা কোন আছে সাংবাদিক তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পেপা কাটছে নে नहीं कता হয় পাঞ্চু দাদা মই থাংচেন মনত উপস্থিত আছো আৰু মোৰ লগত আছে বুঢ়া ককা আপোনাৰ মতে কোন জিতব এইবাৰ ও বাপা আমি তো পুরোনা দিনুর মানুষ আমি নাঙালো ছবিতে ভোট দিব লাগবো মানে আপুনি বিপিএফক ভোট দিব হয় দীপাঞ্চু দা বুঢ়া ককাই বিপিএফক ভোট দিবৰ কাৰণে আহিছে দে এতিয়া আপুনি যাওক বুঢ়া ককাই মস্ত চিগাৰেট খালাই এইবাৰ মোৰ লগত মোৰ BFF আছে আৰু গোবৰে তাৰমানে এইয়া কেমেৰা লৈ একদম চিটিকে পাৰিম আৰু দেই হয় দীপাঞ্চু দা এয়া মোৰ BFF তুমি কাক ভোট দিবলৈ আহিছা মইতো আজিকালি ভোট চোট নাচাওঁৱেই মই আপোনালোকৰ গৰু টিভিটোৱে চাই থাকোঁ মোৰ ভোট চাবলৈ ভাল লাগে মানে মই তোমাক ভোট দিছোঁ তুমি কাক ভোট দিবলৈ আহিছা ভোটটো মই বিজেপিকে দিম মোৰ BFFে ভোট বিজেপিকে দিব তোমাৰ এনে কিমান বছৰ ন মোৰ 20 বছৰ হৈছে অ' ৰ'বা কি যে হ'ব নহয় এই গোবেৰাটোৰ লগত টিপলি তাৰ গাখীৰ ওলাৱে চালা তাৰ বানান নুফুটে তাৰ দীপাংশু দাদাক সি দেপাংশু বুলি কয় তাৰ বানান নুফুটে সি চালা আপি দেখি পেলাই গুচি গ'লে পিছে BBF বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ কৰবাৰ বাই এইটো ইংৰাজী শিকিলে চালা গোবেৰে এইবাৰ আপোনালোকে চাওক পৰিৱৰ্তন দৰকাৰ প্ৰমোদ চৰকাৰৰ এটা ক্লিপছ পরিবর্তন দরকার প্রমোদ সরকার কথা নহয় কাম জনতাৰে প্ৰাণ এয়া হে নেতাৰ পৰিচয় আমি আহিলেই পাৰ পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ ৰিজাল্টটো চাই লওঁ তাৰপিছত ঘৰৰ বাকীবোৰ কাম কৰিম হয় বন্ধুসকল বৰ্তমানে এটা বহুত ডাঙৰ বিগ ব্ৰেকিং নিউজ বেলত নিয়া গাড়ী এখন বৰ্তমান এটা পুখুৰীত পৰি যোৱাৰ বাবে পুনৰ নিৰ্বাচন কৰিব লাগিব এইটো বৰ্তমান বিগ ব্ৰেকিং নিউজ বেলত নিয়া গাড়ী এখন পুখুৰীত পৰি গৈছে আৰু নিৰ্বাচনৰ ৰিজাল্ট বৰ্তমান আৰু নহয় সেইকাৰণে ৰি-ইলেকশ্যন হ'ব বৰ্তমান বিগ ব্ৰেকিং নিউজ তেত মাক চাই আমাৰ চব কষ্ট এনে গেল কিন্তু আপোনালোকে গৰু টিভি চাব নেৰিব আৰু গৰু টিভিত আমি পুনৰ ইলেকশ্যন হ'লে আৰু আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰ কৰিম আমাৰ লগত থাকিব গোবেদা আৰু এজন সাংবাদিক যিজন সাংবাদিক নামটো নাজানো নহয়
এহঁতৰ সাংবাদিককেইটাক মই ক'ৰবাত ৰাস্তাত পালে না ৰুটি বেলা বেলনাই দি কোবাম এহঁতক মই চালা বাহিনীৰ ফন্টা দি কোব খাব ইয়াতে কি ঘণ্টা নিউজ এইবোৰ ৰ'বা মই পুলিচক ফোন মাৰোঁ নিউজ চেনেলত বেয়া ভাষা কোৱা বুলি মই পুলিচত থানাত এটা কেছ দি থৈ দিওঁ হেল্ল' ছাৰ মই এটা কেছ দিব বিচাৰিছোঁ এইটো কোনো পুলিচ থানাত লগা নাই দিয়ক এইটো আমাৰ গৰু টিভি চেনেলত লাগিছে আৰু মই চেনেলৰ এজন সাংবাদিক আজি যে লাইভ চাইছিল যদি আপুনি মই গৈ দিয়া আৰু এইটো কোনো থানা নহয় আপুনি ফোনটো কাটি দিয়ক মই তোৰ ওপৰতে কেছ দিবৰ কাৰণে ফোন মাৰিছিলোঁ ভালে হ'ল দে ফোনটো ধৰা দেখি এতিয়া তোক মই এই নম্বৰটোৰ ওপৰত কেছ দিম চাল্লা টিভিত বেয়া ভাষা কোৱা তহঁতৰ টিভি চেনেল মই আজিয়ে বন্ধ কৰি আছোঁ হাও চেঁচা বাল